ত্ৰিকোণমিতিৰ মেইনকৈ সাইন থিটাৰ ভেলুকেইটা যদি গম পাওঁ বাকীখিনি কছ থিটা টেন থিটা আমি উলিয়াব পাৰিম গতিকে আমি সাইন থিটাৰ ভেলুটো সহজতে কেনেকৈ মনত ৰাখিব পাৰিম আমি সেইটো আজিলৈ যাম কেনেকৈ টেকনিকটো হৈছে শ্বৰ্ট ট্ৰিক এইটো হৈছে এটা শ্বৰ্ট ট্ৰিক ফাৰ্ষ্ট এইখন হৈছে আমাৰ বাওঁ হাতখন এইখন বাওঁ হাতখন গতিকে যদি মই বাওঁ হাতখন এনেকৈ প্লেচ কৰোঁ এইটো হ'ব বুঢ়া আঙুলিটো এইটো বুঢ়া আঙুলি বুঢ়া আঙুলিটো বুঢ়া আঙুলি এতিয়া মই ইয়াত লিখি দিছোঁ কেনেকৈ এংগুলবিলাক প্লেচ কৰিছোঁ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী এতিয়া আমি চাম যেতিয়া আমি 0 ডিগ্ৰী সাইন 0 ভেলুটো লাগে আমাক সাইন 0 ডিগ্ৰী মানে কিমান সাইন 0 ডিগ্ৰী মানে কিমান বুলি কওঁতে আমি চাম এই 0 ডিগ্ৰীৰ পিছত এই 0 ডিগ্ৰীটো আছে আমাৰ এই কেৰা আঙুলিটোত এই কেৰা আঙুলিটোত যেতিয়া আছে এই আঙুলিটোৰ পিছত আমাৰ একো আঙুলি নাই গতিকে আমি প্ৰত্যেকতে এনেকৈ পাতিম √/, ডিভাইডেড বাই 2 ইয়াত 2টো সদায় একে থাকিব 2 হৰণ যাব √/ৰ ভিতৰত আমাৰ কিমানটা আঙুলি আছে সেইটো চাব লাগিব আমি দেখিছোঁ 0 এইফালে যাব লাগিব আমি এইফালে যাম আমি 0 ডিগ্ৰীটো এইটো 0 ডিগ্ৰীৰ কাৰণে এইটো আঙুলি লৈছোঁ এই আঙুলিটোৰ যদি এইফালে যাওঁ আমি এটাও আঙুলি দেখা নাই গতিকে আমি 0টা আঙুলি দেখিছোঁ গতিকে কেইটা আমাৰ সাইন 0 ভেলুটো হ'ব 0 এতিয়া সাইন 30 ডিগ্ৰী লাগে আমাক সাইন 30 ডিগ্ৰী গতিকে আমি √/টো একে থাকিব ডিভাইডেড বাই 2 এতিয়া আমি চাম এই সাইন 30 ডিগ্ৰীৰ কাৰণে সাইন 30 ডিগ্ৰী এইটো আঙুলিৰ এইফালে যাওঁতে আমি কেইটা আঙুলি পাইছোঁ আমি এইটো আঙুলি পাৰ হৈ কেইটা আঙুলি পাইছোঁ এটা আঙুলি গতিকে আমি ইয়াত লিখিম 1 গতিকে আমি সাইন 30ৰ ভেলু পাম √1ৰ ভেলুটো 1 হয় গতিকে 1/2 এতিয়া আমাক লাগে সাইন 45 ডিগ্ৰী সাইন 45 ডিগ্ৰী আমি এইটোলৈ যাম এইটোৰ পৰা আমি যেতিয়া এইফালে আহিছোঁ মই কৈছোঁ যে এইফালে যাব লাগিব এইফালে যেতিয়া যাম আমি দেখিম যে এইটো আঙুলিৰ পিছত আমি দুটা আঙুলি পাইছোঁ 1 2 গতিকে আমি √/টো থাকিবই ডিভাইডেড বাই 2 কেইটা আঙুলি পাইছোঁ আমি ইয়াত এইটো পাৰ হৈ দুটা আঙুলি পাইছোঁ গতিকে √2 গতিকে √2 যেতিয়া 2ক ডিভাইড যাব 1/√2 সাইন 45 ডিগ্ৰী পালোঁ তাৰপিছত সাইন 60 ডিগ্ৰী লাগে সাইন 60 ডিগ্ৰী কেনেকৈ পাম সাইন 60 ডিগ্ৰী এইটো আঙুলি আছে এই আঙুলিটো এইফালে আমি যাব লাগিব মই ডাইৰেকশ্যনটো দি থৈছোঁ এইটো দিশত যাব লাগিব এইটো দিশত যাওঁতে দেখিছোঁ যে এইটো আঙুলি পাৰ হৈ আমি 3টা আঙুলি পাম গতিকে আমি কি লিখিম √/, ডিভাইডেড বাই 2 ইয়াত কিমান থাকিব 3টা আঙুলি গতিকে সাইন 60 ডিগ্ৰী ভেলু আছে √3/2 আকৌ সাইন 90 ডিগ্ৰী ভেলু সাইন 90 এইটো আঙুলি পাৰ হৈ কেইটা আঙুলি পাইছোঁ 1 2 3 4 গতিকে 4 √/4 ডিভাইডেড বাই 2 গতিকে √/4 ভেলুটো হৈছে 2² ডিভাইডেড বাই 2/2 ইকুৱেল টু 1 গতিকে এই সাইনৰ ভেলুকেইটা যেতিয়া আমি গম পাই যাম তেন্তে আমি কছৰ ভেলুকেইটা মোৰ আনটা লেচনত মই দেখুৱাইছোঁ যে কছৰ ভেলুকেইটা কেনেকৈ উলিয়াব লাগে টেনৰ ভেলু কেনেকৈ উলিয়াব লাগে আমি গম পাম